নমস্কাৰ, জীপাল জীৱনলৈ স্বাগতম জনাইছো। আজি শিক্ষক দিৱস। সমগ্ৰ ভাৰতবৰ্ষত মানৱ সম্পদ যিসকলে সৃষ্টি কৰে, সেই মানৱ সম্পদ সৃষ্টি কৰা এই শিক্ষকসকলৰ সকলো শিক্ষকৰ প্ৰতি শ্ৰদ্ধা ভক্তি নিবেদন কৰি আজি শিক্ষক দিৱসৰ এই বিশেষ জীপাল জীৱন অনুষ্ঠান আৰম্ভ কৰিছে। ভিন্ন কৰিবলৈ চেষ্টা কৰিছে, কিছু আনে নকৰা কাম কৰিবলৈ চেষ্টা কৰিছে। সেইবাবেই সেইসকল শিক্ষককে আজি আমি আজি এই শিক্ষক দিৱসৰ দিনা ৰাইজৰ মাজলৈ জীপাল জীৱনৰ মজিয়ালৈ জনসাধাৰণক জীপাল কৰিবলৈ লৈ আহিছো। মোৰ বাওঁ চাইডে যিগৰাকী ব্যক্তি বহি আছে, মই দেখো অভিনন্দন থাকিল। আমি আৰু কথা পাতিম, আমি ৰূপাৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম, কিন্তু মই বিশ্বনাথ আৰু গোলাঘাটলৈ যাবলৈ চেষ্টা কৰিম, লখিমপুৰলৈও যাবলৈ চেষ্টা কৰিম। মই প্ৰথম বিশ্বনাথলৈকে গৈছো। আমাৰ সতীৰ্থ হেমন্ত আছে, হয় হেমন্ত শইকীয়া আছে, আৰু মই প্ৰথমতে বিশ্বনাথলৈ যোৱাৰ আগতে শিক্ষক কিয় আমি তেখেতক ব্যতিক্ৰমী শিক্ষক হিচাপে আজি ইয়াত মাতি আনিছো বা নিমন্ত্ৰণ জনাইছো, সেই কাৰণে মই এটা অডিঅ' ভিজুৱেলটো আগতে দেখুৱাবলৈ বিচাৰিম। কাজিৰঙা আছে কোনফালে? বাওঁফালে, আৰু নামেৰি আছে সোঁফালে, হয়নে? হয়, মই নিশ্চয় এতিয়া মানুহে এটা আভাস নিশ্চয় পাইছে যে কিয় আমি এজন শিক্ষকক অকণমান ব্যতিক্ৰমী আখ্যা দি আমি মাতি আনিছো। সেই কথাখিনি আমি পাতিবলৈ হেমন্ত, আপোনাৰ লগত যিজন শিক্ষক আছে পৰম শ্ৰদ্ধেয়, আজি শিক্ষক দিৱসত তেখেতলৈ আমাৰ তৰফৰ পৰা অভিনন্দন জনাইছো, শ্ৰদ্ধা জনাইছো, সেৱা জনাইছো, আৰু তেখেতে যিখিনি ব্যতিক্ৰমী কাম কৰে আপোনাৰ মুখৰ পৰা অকণমান শুনি লওঁ, আৰু তাৰপিছত তেখেতৰ ওচৰলৈ যাম তেখেতৰ কৰ্মপন্থা জানিবৰ কাৰণে। হয় ছায়ামণি, মোৰ সতে আছে ৰিপুঞ্জয় বৰদলৈ, বিশ্বনাথৰ যি চেঙামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, সেইখন বিদ্যালয়ৰ তেওঁ বিজ্ঞানৰ শিক্ষক, আৰু তেওঁৰ ব্যতিক্ৰমী যি আচলতে শিক্ষাদান, সেই শিক্ষাদানেৰে তেওঁ ইতিমধ্যে জনপ্ৰিয় হৈ পৰিছে। বিগত বৰ্ষত তেওঁৰ ৰাজ্যিক কৃতি শিক্ষক বঁটাও তেওঁ লাভ কৰিবলৈ সক্ষম হৈছে, আৰু বিজ্ঞান জনপ্ৰিয়কৰণৰ কাৰণেও তেওঁ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। মই এয়া ৰিপুঞ্জয় বৰদলৈক আপোনালোকক চিনাকি কৰাই দিছোঁ, আৰু তেওঁক আজি শিক্ষক দিৱসৰ আপোনালৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যে দেখা যায় যে আপুনি যিহেতু বিজ্ঞান আৰু অংক পঢ়ায়, বিজ্ঞান আৰু অংক শ্ৰেণীকোঠাৰ ভিতৰতে আচলতে পঢ়াব লাগে বা আমি দেখি থাকোঁ, কিন্তু আপোনাৰ যিসমূহ ভিডিঅ' আমি ছ'চিয়েল মিডিয়াত দেখোঁ, আপুনি ল'ৰা ছোৱালীক আপুনি পথাৰলৈ লৈ যায়, নদীলৈ লৈ যায়, কোনোবা সময়ত আপুনি জুই ওপৰেৰে খোজকঢ়াই লৈ যায়। এই কিয় কৰে এনেকুৱা ধৰণৰ, বা এনেধৰণৰ শিক্ষাৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলৰ কি লাভ হয়? মূল কথাটো হৈছে জ্ঞানটো। এতিয়া চাওক, আমি আজি সকলোৱে দৰ্শকে যেতিয়া বজাৰলৈ যাওঁ, বজাৰলৈ যোৱা মাছৰ বেপাৰীজন, চব্জি বেপাৰীজন বা কাঠৰ বেপাৰীজন, তেখেতসকলে কি হয়, সুন্দৰভাৱে এক চাইকেলত কিমান কেবি কাঠ আছে, কিমান টকা হ'ব মুখেৰে উলিয়াই দিয়ে। মাছ যদি 1 কেজি মাছৰ দাম 500 টকা হয়, 4 পোৱা 5 পোৱা বা 7 পোৱা মাছৰ দাম কিমান হ'ব মুখত উলিয়াই দিয়ে। কিন্তু তেওঁলোকক যদি শিক্ষকজনে সোধে বা বেলেগজন ব্যক্তিয়ে সোধে, না মেট্ৰিক পাছ কৰিব নোৱাৰিলোঁ, 3 বাৰ 4 বাৰ ফেইল কৰিলোঁ, সেইকাৰণে স্কুলত ছাৰৰ ফৰ্মুলা মুখস্থ কৰিব নোৱাৰাৰ কাৰণে পিটন খাই স্কুল বাদ দিলোঁ। কথাটো ক'ত গণ্ডগোল? যিজন ল'ৰাই এক চাইকেলত কিমান কাঠ আহিব, কিমান কেবি হ'ব, তাৰ দাম কিমান হ'ব উলিয়াব পাৰে, যিজন ল'ৰাই 7 পোৱা মাছৰ দাম মুখতে উলিয়াব পাৰে, য'ত আমি শিক্ষক হিচাপে মেথছৰ মাষ্টৰ হিচাপে আমি কেলকুলেটৰ ল'বলগীয়া হয়, যে তাৰমানে ভুলটো ক'ত আছে? ভুলটো হৈছে গণিত আৰু বিজ্ঞানৰ শিক্ষা যে প্ৰকৃতিৰ পৰাই পোৱা,
কোনো ঐশ্বৰিকভাৱে ক'ৰ পৰা সৃষ্টি হোৱা নহয়। আমাৰ গৱেষকসকলে বিজ্ঞানীসকলে প্ৰকৃতিত থকা বস্তুটোকে আমাক পঢ়িবলৈ দিছে যে পঢ়া এইটো প্ৰকৃতিত থকা বস্তু। সেই বস্তুটোকে আমি কি সংযোগ কৰিব পৰা নাই, লিংক কৰিব পৰা নাই। আমি বৰ্ডলৈ গৈছোঁ, বৰ্ডত গৈ পেলাই ধুনীয়াকৈ দিছোঁ যে তালব্য স বৈদয় আব্দ, কি পঢ়িম আজি? শব্দ পঢ়িম। কিন্তু চকেৰে যেতিয়া বৰ্ডত যেতিয়া শব্দ লিখিলোঁ, শব্দ হ'লনে? নহ'ল। নোহোৱাৰ মানে গম পালে কি শিক্ষকসকলে, ছাত্ৰ ছাত্ৰীয়ে গম পালে আমি যে চিঞৰো ঐ হাই, সেইটোৰ লগত এই ছাৰে পঢ়াবলগীয়া বস্তুটো বেলেগ। সেইটো আমি কোৱা চিঞৰ বাখৰ কৰাটো এটা বেলেগ বস্তু আৰু এই কিতাপত থকাটো বেলেগ বস্তু। মানে শব্দ কাক বোলে মুখস্থ নহয়। ভাবি চাওক আপুনি, শব্দ কাক বোলে আপোনাকো সুধিছিলে, মোকো সুধিছিলে, আমি লিখিবলগীয়া হৈছিলে, কিন্তু মুখস্থ কৰিবলগীয়া হৈছিলে। কিন্তু আমি দেখোন চিঞৰিয়ে আছোঁ, কথা পাতিয়ে আছোঁ। আজি চাওক, এই ইয়াৰ মাধ্যমে কৈছে, মই আজি বিশ্বনাথ চাৰিআলি আছোঁ, আপোনালোকে দেখিছে, মোক শুনিছে। এই কথাটোকে আজি আমাৰ যিজন ব্যক্তিয়ে কেমেৰা কৰি আছে, তেখেতে কিমান বিজ্ঞানক ভয় কৰিব পাৰে। বিজ্ঞান মই টান পাই সেইকাৰণে মই আৰ্টছ পঢ়িলোঁ। কিন্তু তেখেতে যদি সেইটো ব্যৱহাৰিকভাৱে আজি তেওঁ সুন্দৰভাৱে টেকনিচিয়ান কৰাৰ কাৰণে আজি কৰি আছে। কিন্তু সেই কথাটো যে ব্যৱহাৰিকভাৱে জ্ঞানটো আমি নিদিয়াৰ কাৰণে কি হ'ল, বিজ্ঞান এটা ভয় লগা বস্তু হৈ গ'ল, যাৰ কাৰণে চবে ভয় কৰে। এই বিশেষ জ্ঞানটো যিটো আমাৰ মাজত আছে, সেইকাৰণে মই নদীত নমাই দিওঁ। নদী নমাই কি কাৰণে? নদী নমাইটো কি কাইনেটিক এনাৰ্জি, গতি শক্তি। গতি উঠাবলৈ এতিয়া আমাৰ নামে এতিয়া আমাৰ জলবিদ্যুৎ প্ৰকল্প। জলবিদ্যুৎ প্ৰকল্প মুখস্থ কৰে নম্বৰ পায় 100ৰ ভিতৰত 100। কিন্তু জলবিদ্যুৎ প্ৰকল্পত কেনেকে বিদ্যুৎ উৎপন্ন হয়? চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ কাষত নদী এখন আছে, নামা। এইখন নদীৰ মাজেৰে কাৰেণ্ট উৎপন্ন হ'ব নে চোৱা, গণনা কৰা। তাৰপিছত আৰু এটা কথা, আমাৰ মাহঁতো সাধাৰণ গণিতজ্ঞ, সাংঘাতিক গণিতজ্ঞ। আজি মানুহ 10জন আহিলে তে কেইপোৱা চাউল বহাব? প্ৰেছাৰ কুকাৰটো, আজিকালি প্ৰেছাৰ কুকাৰ লেখা থাকে 1.5 লিটাৰ 2 লিটাৰ। আগতো কেৰাহীটোত কিমান ধৰিছিলে চাউল, কেনেকে হিচাপ কৰিছিলে? এটা খিচিৰি মধ্যাহ্ন ভোজন বনাই এতিয়া আজি 200 ল'ৰা ছোৱালী আছে, কিমান চাউল লাগিব? সেইটো ভলিউম আমাৰ এইটো চাবচোন, পৃষ্ঠকালী আয়তন। যিসকল ছাত্ৰ ছাত্ৰী বা শিক্ষকে চাই আছে, পৃষ্ঠকালী আয়তনৰ পাঠটো নৱম দশম শ্ৰেণীৰ আটাইতকৈ টান পাঠ। ল'ৰা ছোৱালী ফৰ্মুলা মুখস্থ কৰিব নাই, 20টা বা 30টা সূত্ৰ থাকে, মুখস্থ নহয়। সেইকাৰণে সেই পাঠখিনি অংক বাদ দিয়ে। কিন্তু এজনী ৰান্ধনী যোনে মেট্ৰিক হয়তো পাছো কৰা নাই, তেওঁ কিন্তু 200 ল'ৰা ছোৱালীৰ কাৰণে কিমান চাউল লাগিব, কিমান দালি লাগিব, কিমান চব্জি লাগিব, এই কেৰাহীটোত কিমান ধৰিব, কেনেকে উলিয়ালে? সেইটোতো ভলিউমৰ অংক, আয়তনৰ অংক। এটা কেৰাহীত কিমান চাউল ধৰিব, কিমান খিচিৰি ধৰিব, এইটো যে পাই R³ H, বাপৰে বাপ, চুঙাত কিমান ধৰিব। এই যে এইবিলাক কৰোঁতে এনে ভয় লাগি যায়। কিন্তু আমিতো জানি আছো। সেইকাৰণে কৈছো, খেল ধেমালিৰ মাজেৰে হাতে কামে বিজ্ঞান। নৰা ধাননি পথাৰলৈ লৈ যাওক, ল'ৰা ছোৱালীক ধুনীয়াকে পেপা বনাবলৈ শিকাওক, সেইটো আনন্দ মনে শিকিব। শিকাৰ পিছত শব্দটো কেনেকে সৃষ্টি হ'ল, কেনেকে ফালিব লাগিব, বতাহ কেনেকে সোমোৱাব লাগিব, বতাহটো নোসোমালে শব্দটো ওলাব নে নোলাব। এতিয়া চাওক, আপোনালোকে দেখিব মই নাটক কোভেলেণ্ট বণ্ড, সহযোজী বান্ধনী, সমযোজী বান্ধনী, আয়নীয় বান্ধনী, এইবিলাক মানে মুখস্থ কৰে ল'ৰা ছোৱালীয়ে, যুৰ্যতা মুখস্থ কৰে। কিন্তু হয়তো এয়া নাটক আকাৰে মোৰ ইউটিউবত আছে, মোৰ ইউটিউবৰ বস্তুবিলাক নাচাবও পাৰে। কিন্তু ছাত্ৰ ছাত্ৰীৰ কাৰণে এনেকুৱাকে দিয়া আছে ৰোমাঞ্চকৰ ভাৱে। আমি দেখোন কেমেষ্ট্ৰি পাঠটো দেখোন ৰসায়ন বিজ্ঞান নাটক কৰিয়ে শিকিলো, নদীৰ নামি গতি শক্তি শিকিলো। এতিয়া আমাৰ যে পুলি লগাই আছো, বিশ্ব পৰিৱেশ দিৱস। বিশ্ব পৰিৱেশ দিৱসত লগোৱা পুলি যিটো গৰা বুলি কয়, বাঁহৰে বনোৱা, সেইটোতো সংকোচেটো অংক কৰিব গ'লে চবেই ভয় খাই যায়। গতিকে এই যে প্ৰত্যেকটো দৃষ্টিভংগীতে আচলতে বিজ্ঞান থাকে। সেইকাৰণে কি হ'ল, ক্ষীৰধৰ বৰুৱা ছাৰ, শ্ৰদ্ধা ক্ষীৰধৰ বৰুৱা ছাৰ মোৰ গুৰু হয়। ছাৰে মোক প্ৰথম দেখাইছিলে যে হাতে কামে খেল ধেমালিৰ মাজেৰে যদি আমি এই গণিত বিজ্ঞান প্ৰকৃতিৰ লগত সংযোগ কৰি ল'ৰা ছোৱালীক যদি ক্লাছৰ বাহিৰলৈ গৈ পেলাই যদি শিকাও নহয়, আনন্দদায়ক হয়। আৰু মই গৌৰৱৰে কওঁ, মোৰ স্কুলৰ ল'ৰা ছোৱালী ফাৰ্ষ্ট ডিভিজন পাওক বা নাপাওক, 3rd ডিভিজনৰ ল'ৰা ছোৱালীও জানে মোৰ হায়াৰ ছেকেণ্ডেৰী নাই, কিন্তু তেওঁলোকে বিজ্ঞান পঢ়িছে, বিজ্ঞানৰ ভাল ফলাফল দেখাইছে আৰু ভয় নকৰে বিজ্ঞানক। বহুত উদাহৰণ আছে। চতিয়া হায়াৰ ছেকেণ্ডেৰী, চাৰিআলি কলেজৰ ঘৰ, TSB কলেজত হয়, মেট্ৰিক পাছ কৰি এটাই কথা কয় যে মই চায়েন্স পঢ়িম। মই মোৰ সতীৰ্থসকলক অনুৰোধ জনাইছো, যেতিয়া শিক্ষকজনে কথা কৈ আছে, তেখেতৰ অডিঅ' ভিজুৱেলটো কাষত যাতে বজাই থাকে, যাতে মানুহে বুজিবলৈ সুবিধা হয়। কিন্তু মই বিজ্ঞান গণিত জানো, কাৰণ তেওঁলোকে কি গম পাই গ'ল, সেই যে হাতে কামে কৰিলে এটা কনফিডেন্ট। যেনেকে এজন মাছুৱৈ এজনে যেতিয়া হাত পোৱাটো ঘট কৰি দিয়ে, আপুনি মোবাইল উলিয়াবলগীয়া হয়। শিক্ষকজনে এটা কথা ভাবি চাওক, আজি সকলো দৰ্শক নিউজ লাইভৰ পৰা কৈছো, আজি ভাল দিন এটাত চাব দেই, মানে এটা তুলনা কৰি চাব। মোনা এটা লৈ পেলাই যেতিয়া বজাৰলৈ যাওঁতে যেতিয়া কয় যে 1 কেজি বেঙেনাৰ দাম কেইটকাও, বোলে 15 টকা। চাব দেই, কথা ক'ত সোমাই আছে কথাটো, 15 টকা। 15 টকা যেতিয়া ক'ব, তেতিয়া এজন শিক্ষকে ক'ব যে এই মোক 20 টকাৰ দে, খুচুৰা নাই।
হে 20 টকা যে দিব দুটামান বেঙেনা বেছিকে এইফালে দি দিয়ে ছাৰ হৈ গ'ল 20 টকা যোনে বেঙেনা দিছে তেওঁ কিন্তু মেট্ৰিক ফেইল আৰু এইজন মাষ্টৰে পিটিছিলে অংক নজনাৰ কাৰণে হেমন্তৰ ওচৰলৈ মই পুনৰ যাম বিশ্বনাথ চাৰিআলিলৈ খুব গুৰুত্বপূৰ্ণ খুব ইণ্টাৰেষ্টিং মানে কিছু কথা শিক্ষকগৰাকীয়েও ক'লে আমি কিছু আৰু জানিবলৈ বাকী আছে ইতিমধ্যে আমাৰ ষ্টুডিঅ'টো আছে ৰূপা নিৰলা এগৰাকী বিশেষভাৱে সক্ষম ব্যক্তি সক্ষম ছাত্ৰী যিগৰাকী ছাত্ৰীয়ে 23 বছৰ বয়সত এটা কেইবাটাও ৰাষ্ট্ৰীয় পৰ্যায়ৰ সৌন্দৰ্য প্ৰতিযোগিতাত নিজৰ সকলোৰে সৈতে সমানে আগবাঢ়ি যাব পাৰে তাতকৈ ভাল কথা আৰু কি হ'ব পাৰে শিক্ষক দিৱসত আজি ৰূপাই যিটো উপহাৰ দিলে তেখেতে কোৱা মতে উপহাৰ দিলে তাৰ কাৰণে তেখেতসকল যথেষ্ট সুখী হৈছে মই বিশ্বনাথ চাৰিআলিলৈ যাব বিচাৰিম হেমন্ত আছে আমাৰ লগত হেমন্ত মই একদম পাৰ্টিকুলাৰলি দুটামান কথা জানিব বিচাৰিছো এই যে আমি এটা ভিডিঅ' দেখিলো তেওঁ এই যে জুইৰ মাজেদি খোজকাঢ়ি গৈছে আৰু তাৰ পিছত এই জুই মাজেদি খোজকাঢ়ি যোৱাৰ আঁৰত যিটো সায়েন্স আছে বুলি তেখেতে দেখুৱাইছে বা কি সুন্দৰ প্ৰেক্টিকেলি দেখুৱাইছে এই কথাখিনি তেখেতৰ মোক এই যে জুই মাজলৈ যোৱাৰ আঁৰত থকা সায়েন্সটো আৰু সেইখিনি ছাত্ৰ ছাত্ৰীসকলক বুজোৱাৰ ব্যৱস্থাটো থিয়ৰিটো অকমান যদি কৈ দিয়ে হয় চাইমনি মই শিক্ষক ৰিপুঞ্জয় বৰদলৈ আছে তেখেতৰ পৰাই মই জানিব বিচাৰিম পোনপটীয়াকৈ যে আপোনাৰ যি ছ'চিয়েল মিডিয়াত আমি কিছুমান ভিডিঅ' দেখিছোঁ যে এটা ভিডিঅ' দেখিছোঁ অতি আচলতে বিপদজনক যেন আমাৰ অনুমান হয় যে আপুনি জুই মাজৰে ছাত্ৰ ছাত্ৰীক আপুনি পাৰ কৰাই নিয়ে তেওঁলোকে জুই মাজৰে Investing long term. পাৰ হৈ এইটো এই বস্তু এই আচলতে এইটোৰ জৰিয়তে আপুনি কি শিক্ষা দিছে বা এইটো ইয়াৰ ভিতৰত থকা চায়েন্সটো কি ভাল প্ৰশ্ন এটা সুধিছে মই ধন্যবাদ জনাইছোঁ আচলতে কি হয় আমাৰ 1964-66 যিটো কোঠাৰী কমিশ্যন তাত কৈছিলে যে গণিত বা বিজ্ঞানটো যদি শিক্ষক এজনে যদি ব্যৱহাৰিকভাৱে ভালদৰে নিশিকায় সমাজত নতুন এটা অন্ধবিশ্বাসৰ সৃষ্টি হয় আৰু মৌলানা আব্দুল কালাম আজাদ যে প্ৰথম শিক্ষামন্ত্ৰী তেখেতে কৈয়ে গৈছে যদি শিক্ষক সমাজে আজিৰ দিনটো যদি ছাত্ৰ ছাত্ৰীৰ কাৰণে উৎসৰ্গা নকৰে কালি ভৱিষ্যতটো ভাল নহ'ব গতিকে কি হয় আমাৰ এই যে গেপটো থকাৰ কাৰণে ব্যৱহাৰিক জ্ঞানৰ গেপ থকাৰ কাৰণে এতিয়া অলৌকিক কাণ্ড কিছুমান দেখুৱাই মানুহ কি হ'ল গডমেন বা তথাকথিত মানুহবিলাকৰ সৃষ্টি হৈছে যাৰ কাৰণে কি সকলোৱে আমি প্ৰণাম কৰোঁ কিন্তু আচলতে ভুল প্ৰত্যেকটো কথাতে বিজ্ঞান আছে বিজ্ঞান অবিহনে একো আগবাঢ়িব নোৱাৰে এতিয়া চাওক আমি অঙঠাৰৰ পৰা দপদপাই খোজকাঢ়ি যাওঁ জুইৰ পৰা দপদপাই আমাৰ খোজকাঢ়ি যাব পাৰোঁ সাধাৰণ দেখিছে সৰু সৰু ল'ৰা ছোৱালী আপোনালোকে ভিডিঅ'ত দেখিছে খোজকাঢ়ি গৈছে কাৰো একো হোৱা নাই কাৰণ মই এজন শিক্ষক মোৰ এই ছাত্ৰ ছাত্ৰীসকল নিজৰ ছাত্ৰ ছাত্ৰী গতিকে তেওঁলোকক মই পুৰিবৰ কাৰণে দিয়া নাই কথাটো হৈছে জুই জ্বলিবৰ কাৰণে কি লাগে অক্সিজেন লাগে চবে মুখস্থ কৰি অক্সিজেন লাগে অক্সিজেন যদি নিদিওঁ যেতিয়া আমি ভৰিত জুই কৰা যেতিয়া আমি মাৰি দিওঁ এনেকৈ থপকৈ মাৰি দিয়াৰ লগে লগে ভৰি তলুৱা কণে সেই জুইকুৰা বা অঙঠাটো জ্বলাবৰ কাৰণে প্ৰয়োজন হোৱা অক্সিজেনখিনি তাত ছাপ্লাই নকৰে যাৰ কাৰণে গ'ল তলুৱাই গৰমটো অনুভৱ কৰে কিন্তু নুপুৰে কিন্তু ফটো বা ভিডিঅ'ত এনেকুৱা লাগিব যে গোটেই ভৰিখন জ্বলি গ'ল নেকি সেই সাধাৰণ কথাটোতে আমি জুইৰ ওপৰত আমি সেই ভয় এটা থাকে কেনেকৈ যাম আমি আমাৰ উপবাসে থাকিব লাগিব আমুক কৰিবলৈ তমুক কৰিব তেতিয়াহে পাৰিম সেই ভয় ভাৱটো আচলতে সকলোতে বিজ্ঞান যে থাকে সেইটো বুজাবৰ কাৰণে হাতে কামে শিকোৱা হ'ল আৰু এইটো ক'ত আছে হায়াৰ ছেকেণ্ডেৰী বা ডিগ্ৰী নাই অষ্টমমান শ্ৰেণীতে আছে জ্বলন উষ্ণতা বুলি যিটো আমাৰ বাৰ্ণিং পইণ্ট বুলি কোৱা হয় সেই বাৰ্ণিং পইণ্টটো যেতিয়া মুখস্থ কৰে যদি এইটো যদি শিকাই দিয়া যায় হৈ গ'লহেঁতেন যেনেকৈ আপুনি আকৌ কৈ থাকে যে কেলৈ কিয় এটা অন্তহীন গংগা জল মই নামটো মানে হেৰি হিচাপে দিওঁ গংগা জল এটা কলহৰ পৰা পানী চব ঢালি দিওঁ একো পানী নাথাকে আকৌ দেখোন অলপ পিছত মন্ত্ৰ মতাৰ পিছত দেখোন গংগা ওলাই থাকে কিছুমান ল'ৰা ছোৱালীয়ে বুদ্ধি কৰি পেলাই ছাৰ আমাক 5 বাৰ পানী খুৱাব লাগিব তাৰমানে এটা ভাবে ছাৰ চাগে অলপ পানী আছে বাকীখিনি শেষ হৈ যাব কিন্তু এই অন্তহীন গংগা জলৰ শেষেই নহয় পানী আৰু এইটো কি হয় জানে ল'ৰা ছোৱালীয়ে মুখস্থ কৰা এটমস্ফেৰিক প্ৰেছাৰ বায়ুমণ্ডলীয় চাপ কাক বোলে আৰু চাইফন এই দুটা সূত্ৰ মুখস্থ কৰিয়ে থাকে কিন্তু তাৰ যে ব্যৱহাৰিক বস্তুটো যে এটা কলহৰ জৰিয়তে এটা কৌশলৰ জৰিয়তে শিকাব পাৰি সেইটো নিশিকাওঁ এখন কাপোৰ ৰঙা কাপোৰখন মাৰি যাওঁ মানে মই তান্ত্ৰিক বাবাজী ভাল আৰু সেই তাত মানে কিবা আছে কাপোৰখন খুলি দিলোঁ জ্বলাব দিলোঁ জ্বলি গ'ল কিন্তু মই তাৰ মন্ত্ৰ মাতি দিলোঁ তাৰপিছত গৈ জুই জ্বলাব দিছোঁ নজ্বলে কেনেকৈ নজ্বলিলে আপুনি চকীত বহি আছে তেতিয়া মই চবেই উঠিলে চকীৰ পৰা উঠি তেতিয়া মই ক'লে 500 টকা দিম চকীৰ পৰা উঠি দেখুৱাই তাৰপিছত বহুৱাই দিলোঁ কোনোতো উঠিব পৰা নাই চকীৰ পৰা
কণ্ডিশ্যনটো যে ভাৰ কেন্দ্ৰ আমি মুখস্থ কৰোঁ চেণ্টাৰ অফ গ্ৰেভিটি চেণ্টাৰ অফ মাছ মুখস্থ কৰি পগলা হওঁ সেইকাৰণে কথাটো কিছে এই যে অলৌকিক কাণ্ড আৰু বিজ্ঞান চায়েন্স বিহাইণ্ড মিৰাকলছ অসমৰ চুকে কোণে ভাৰতৰ চুকে কোণে মই কৰি আছোঁ এটাই কথা শিক্ষক এজনে অকল পাঠ্যক্ৰমৰ ভিতৰত থকা চিলেবাছ ৰিলেটেড কথাখিনি কমন দি পেলাই পঢ়াই থাকিলে নহ'ব যাৰ কাৰণে আজি ইমান জনসংখ্যা ভাৰতবৰ্ষত ক'বলৈ দুখ লাগে কেইজন আপেল বঁটা পাইছে কেইজনে নোবেল বঁটা পাইছে বা কেইজনে আমি অলিম্পিকত গ'ল্ড পাইছোঁ কিয় নাপাইছোঁ খুব সুন্দৰ কথা আজি শিক্ষক দিৱসত খুব সুন্দৰ বাৰ্তা ছাৰ ৰিপুঞ্জয় বৰদলৈ আপোনালৈ শুভেচ্ছা আছে আৰু আপোনাৰ সঁচাকৈয়ে এদিন হয়তো আমি অকণমান দীঘলীয়াকৈ যদি আপোনাৰ এই গোটেই কথাখিনি আমি ৰাইজৰ মাজলৈ আনিব পাৰোঁ ভাল লাগিব আজি আমাৰ সময় কম তথাপিও আমি শিক্ষক দিৱসৰ এই পবিত্ৰ ক্ষণত আপোনাৰ এই কথাখিনি অলপ হ'লেও আমি ৰাইজৰ মাজলৈ আনিবলৈ চেষ্টা কৰিলোঁ ভৱিষ্যত দিনত আমি আপোনাক আকৌ লগ পাম আপোনালৈ শুভেচ্ছা আছে আকৌ এবাৰ শিক্ষক দিৱসৰ অভিনন্দন জনাইছোঁ মই লখিমপুৰলৈ যাব বিচাৰিম